खुलुमबाय SM निउसनि रादाबखौ फरायदों देबिका बर'आ BTC बंगाली जुब छात्र फेडारेशना दिनै फुंनि 11 रिंगानिफ्राय 1 रिंगासिम तामुलपुर गग्रा सकनि गेलेग्रा फोथाराव खुद्रिसारदों बाक्सा जिल्ला फेडारेशननि बानजायनायाव थांनाय सेप्तेम्बर दाननि 27 खालाराव क'क्राझार जिल्लानि सेरफांगुरि ओनसोलनि प्रदीप सिलखौ सिनाय मोनै दुथांफोरा लांखारनायखौ थाबैनो हगारनानै होनांगौनि थाखाय दाबि दैखाङो। लोगोसे बंगाली हारिनि 1300 सुबुङा डिटेनशन केम्पआव थानाय सुबुंफोरखौ उदाङै थाबैनो हगारनांगौ आरो आसाम सरकारा बंगाली हारिनि सायाव NRC खौ लाना बेले-बेजे खालामबाय थानायखौ निन्दा खालामनानै दिनै BTC बंगाली फेडारेशन फरायसा आफादा खुद्रिसारदों। সদৌ BTC বাংলা জাতীয় ফেডারেশনে যে বিগত দিনৰ যেটো NRC প্ৰস্তুত হৈছিল হয়তো এইখন NRCৰ পৰা 19,06,600 মানুহৰ নাম প্ৰৱৰ্তন কৰিছে। এখন এটা মানে অসম মানে সম্পূৰ্ণ NRC নহয়। এতিয়া সদ্যহতে আমাৰ গৃহমন্ত্ৰী অমিত শাহজি ডাঙৰীয়া এটা ঘোষণা কৰিছে ৰাজ্যসভাত যে মানে নেশ্যনেল ৱাইজ আৰু কি সমগ্ৰ ভাৰতবৰ্ষত যদি এখন NRC প্ৰস্তুত কৰিব বুলি যিখন আমাৰ অসমক লৈ কেনে বৃত্তিবৰ্ষ হ'ব 51 চন আৰু আমি উক্ত প্ৰস্তাৱত আমি সন্মতি প্ৰদান কৰিছোঁ। আমি ইয়াক মানি লৈছোঁ কাৰণ সৰ্বভাৰতীয় যেতিয়া আমাৰ এটা NRC হ'ব তেতিয়া হয়তো মানে তাৰ যেটো বিধি নিয়ম হয়তো কিছু আলাদা হ'ব আৰু হয়তো আমাৰ সৰ্বসাধাৰণ মানুহৰ কাৰণে কিছু সুবিধাজনক হ'ব বুলি আমি দাবী কৰোঁ। জানে যে আমাৰ এই অসমত আজি আমাৰ ৰাইজৰ জীৱন আৰু নিৰাপত্তা সুনিশ্চিত কৰিব পৰা নাই এই চৰকাৰখনে। তাৰে উদাহৰণ আপোনালোকে গম পায় যোৱা ছেপ্টেম্বৰৰ 27 তাৰিখে কোকৰাঝাৰ জিলাৰ চেৰফাংগুৰিৰ পৰা প্ৰদীপ সিলক দিন দুপৰতে কিডনেপ কৰা হ'ল। কিডনেপ হোৱাৰ পিছত এসপ্তাহ তেখেতৰ মোবাইল অন থাকিল, মোবাইলত কথা বতৰা পাতি থাকিল ঘৰত আৰু পুলিচেও কথা পাতিলে। কিন্তু এসপ্তাহ কথা পতাৰ পিছতো প্ৰদীপ সিল ক'ত আজি ডেটত ক'ত আছে, তেওঁ কিডনেপ হৈছে নে ৰহস্য কিবা আছে তাক মাৰি পেলোৱা হৈছে, সেই তাৰ ৰহস্য উদ্ঘাটন কৰিব পৰা নাই আমাৰ অসম চৰকাৰ তথা অসমৰ গৃহ বিভাগৰ দায়িত্ব থকা আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া। সেইকাৰণে আমি আজি ক'বলৈ বাধ্য হৈছোঁ যে অসমৰ গৃহ বিভাগখন আছেনে, আমাৰ গৃহ বিভাগৰ আৰক্ষীসকলে কাম কৰি আছেনে, আমাৰ সন্দেহ আছে। আমাৰ সন্দেহ যে গৃহ বিভাগ অসমত নাই আৰু যদি থাকে আজিৰ ডেটত যদি আছে আমি তেওঁলোকক চেলেঞ্জ কৰিছোঁ তেতিয়াহ'লে এই প্ৰদীপ সিল আজি মৃত নে জীৱিত তাৰ মানে প্ৰমাণ তেওঁৰ ঘৰৰ মানুহক দিব লাগে। এটা পানীতুলীয়া কেঁচুৱা তাৰ ঘৰত আছে, 2 মাহৰ কেঁচুৱা এটা আছে ঘৰত। আজি সেই মা তাৰ ৱাইফ আৰু কেঁচুৱাটো সেই প্ৰদীপ সিলক বিচাৰি আছে। আমাৰ ৰাইজে বিচাৰিছে, আমাৰ BTAD ৰাইজে বিচাৰিছে। তে আমি লগতে ক'ব বিচাৰিছোঁ যে আমাৰ দিছপুৰত বহি থকা এই নেতা পালি নেতাসকল আমোলাসকল আমাৰ মানে বেংগলী কমিউনিটিৰ পৰা দিয়া অকৰ্মণ্য এজন মন্ত্ৰী আছে পৰিমল শুক্লবদ্ধ, আমাৰ MLA আছে, ডাঙৰ ডাঙৰ কথা কৈ ফুৰা আমাৰ MLA আছে। তেওঁলোকে প্ৰদীপ সিলৰ ঘৰত গৈছেনে? আমাৰ চৰকাৰৰ ৰিপ্ৰেজেণ্টেটিভ কোনোবা প্ৰদীপ সিলৰ ঘৰত গৈছেনে? যোৱা নাই। প্ৰদীপ সিল কি বাংলাদেশী নেকি? প্ৰদীপ সিল কি বিদেশী আছিলে নেকি? না প্ৰদীপ সিলৰ সন্দেহযুক্ত নাগৰিক? নহয়। তেতিয়াহ'লে সেই প্ৰদীপ সিলৰ প্ৰতি আনুগত্য কিয় স্বীকাৰ কৰা নাই? সেইকাৰণে আমি দাবী জনাইছোঁ। লগতে কৈছোঁ যে ৰাইজৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা অসম চৰকাৰৰ নাই। আৰু প্ৰদীপ সিলৰ আমি লাষ্টত ক'ব বিচাৰিছোঁ প্ৰদীপ সিলক মৃত নে জীৱিত তাৰ প্ৰমাণ অসম চৰকাৰে দিব লাগে। লগতে আজি NRCৰ নামত আপোনালোকে চাইছে যে আজি আমাৰ মানে হিন্দু বাঙালীসকলৰ NRCৰ নামত ধুবুৰীৰ পৰা চদিয়াৰ পৰা কোকৰাঝাৰৰ পৰা চিলাপাথাৰ এনেকৈ কৰি NRCৰ নামত আজি মানে ভেৰিফিকেশ্যনৰ নামত মানুহক মানে ছাগলী গৰু বিক্ৰী কৰি মানুহে এই NRCৰ নামত ভেৰিফিকেশ্যন কৰাইছে। কিন্তু আমাৰ জেনুইন চিটিজেন আজি NRC লাখ NRCৰ মানুহ বাদ পৰিছে আৰু NRCৰ মুখ্য সমন্বয়ক প্ৰতীক হাজেলা আজি অসমৰ পৰা পলায়পত্তন দিছে। তাৰ কাৰণে সুযোগ কৰি দিছে আমাৰ অসম চৰকাৰে তথা আমি ভাবোঁ কেন্দ্ৰীয় চৰকাৰে সুযোগ কৰি দিছে। অসমৰ ৰাইজৰ 2,000 কোটি টকা খৰচ কৰি অসমৰ ৰাইজক ভেকুৱানা দেখাই এই মৃত্যু দলিল এখন প্ৰস্তুত কৰাৰ অধিকাৰ কোনে দিলে প্ৰতীক হাজেলাক? সেইকাৰণে আমি কৈছোঁ প্ৰতীক হাজেলাক ন্যায়ৰ আওতাত আনিব লাগে, তদন্তৰ আওতাত আনিব লাগে, দৰকাৰ হ'লে CBI NIAৰ দ্বাৰা ইনকুৱাৰী কৰিব লাগে আৰু প্ৰকৃত ভাৰতীয় নাগৰিকসকলক NRCত ইনক্লুড কৰিব লাগে। আৰু নতুনকৈ যিটো NRCৰ প্ৰস্তাৱ আজি ভাৰত চৰকাৰে লৈছে আমি সম্পূৰ্ণভাৱে তাক সমৰ্থন জনাওঁ।